ভাত আজি ৰাতিপুৱা ওলাই আহিছোঁ নিজৰ ডিউটিলৈ। টাইম এতিয়া হৈছে আপোনাৰ এতিয়া 7:30 বাজিছে আৰু মই ওলাই আহিছোঁ ডিউটিলৈ মানে টমটম আৰু আজি ব্লগ এটাকে ষ্টাৰ্ট কৰি দিওঁ আৰু ওলাই আছোঁ আৰু এতিয়া বৰ্তমান দিনটোলৈ কি হয়। এইটো শিৱ মন্দিৰ হয়, ইয়াতে কৃষ্ণ বুলি যাত্ৰা কৰি ওলাইছোঁ আৰু ইয়াৰে খাবতিৰ ৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে চকুৰ ভাষাৰে কুৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ। এইটো হয় গাধ হয়। বতৰটো তাৰমানে এইকেইদিন ইমানেই বেয়া যে আগবেলা ৰ'দ দিলে পিছবেলা বৰষুণ দিয়ে, পিছবেলা ৰ'দ দিলে আগবেলা বৰষুণ দিয়ে। এনেকুৱাই হৈ আছে বতৰটো মানে আৰু ইমান চবফালে আহি পালোহি ঘৰলৈ আৰু ৰাতিপুৱা যিহেতু একো খাই নাযাওঁ, খালী পেটে যাওঁ, তো খালী পেটে যাবলগীয়া হয়। তো সেইকাৰণে আহি কিনে এতিয়া আহি ঘৰ পাইছোঁহি, ভাত কেইটামান খাই লওঁ। ঠিক আছে, এতিয়া ভাতটো খাই লওঁ আৰু দেই। এয়া ভাত, ভোট জলকীয়া, মটৰ আৰু কণী আৰু কঁঠালৰ আচাৰ ইহঁতি ভাতকেইটা খাব লৈছোঁ এতিয়া ৰাতিপুৱা আহাৰ। এইটো আমাৰ মন আৰু ইয়াৰ ওচৰৰে ভণ্টি এজনী আছে, দাদাৰ ছোৱালী, দুটাই খেলি আছে আৰু টিভি চাইছে। বাৰীৰ ৰবাব টেঙা নাগিলেই কলি কলি হৈ আছে। এয়া ঘৰৰ পাচলি দেউতাই ছিঙিলে, এয়া নৰসিংহ, পদুনা, অমিতা, ৰঙালাও, কল পচলা, কলডিল, এইবোৰ আৰু ঘৰৰ পাচলি যিহেতু। এয়া কল বিলাহীও আছে। ওলাইছে ভালকে ন, ৰ'দটো এতিয়াই ওলাইছে ভালকে আৰু এতিয়া দুপৰীয়া আম খাবলৈ লৈছোঁ আমি। এয়া আমেই খাই আছোঁ আৰু ল'ৰা আৰু মই টিভি চাইছে বহি আম খাই আছোঁ। এতিয়া ওলাই আহিলোঁ নদী কিনাৰ ফালে, সেইফালেতো খুব ধুনীয়া হাৱা মাৰি থাকে দেখিছে আৰু ৰ'দত ইয়াতে থাকোঁ আৰু আমি। এইডোখৰ হৈছে জিৰণি চৰা, মানে আমি গাঁৱৰ ল'ৰাবোৰ যিমানখিনি আছোঁ চব গৰম দিনত মানে ইয়াতে আহি থাকোঁ, ইয়াতে আহি চবেই বহেই আৰু মানে এইডোখৰ জেগাতে, কাৰণ মই নদী কিনাৰ হাৱা মাৰি থাকে, বতাহ মাৰি থাকে আৰু বাঁহজোপাত কেনেকুৱা জানেই আৰু আপোনালোকে। ভিউজটো হৈ গ'ল, এতিয়া যেনে তেনে আপোনালোকে 1K কৰি দিয়ক, তাতে খুব বেছি আশা হৈ আছে 1K হ'বলৈ, কেতিয়া 1K হ'ব।